हेलो बंधु बान्धवीসকল स्वागतम জানাইছো অন্য এটা ভিডিঅ'লৈ। আজি হ'ল লক্ষ্মী পূজা। তো লক্ষ্মী পূজাৰ আয়োজন চলি আছে আমাৰ ঘৰত। তো এইফালে ধুনীয়াকৈ গাখীৰ পানী থৈ দিছোঁ ভগৱান ধুৱাবলৈ, আৰু এইফালে ৰেডি কৰিছোঁ প্ৰসাদ। এইফালে পায়স, চুজি, পুৰি এনেকৈ বনাই ৰেডি কৰি ৰাখিছোঁ। বাকী প্ৰসাদখিনি ৰেডি হোৱা নাই, হ'ব। আৰু এইফালে মই ৰাতিপুৱা এবাৰ গা ধুই লৈছোঁ, গা ধুই গোটেইখিনি যোগাৰ কৰি লৈছোঁ পূৰা ৰেডি। এতিয়া মই আৰু এবাৰ গা ধুই আহি ৰেডি হ'ম আৰু পূজাৰ কাৰণে। তো এতিয়া মই ধুনীয়াকৈ ৰেডি হৈ আহিলোঁ লক্ষ্মী পূজাৰ কাৰণে। তো এইফালে পূজাখিনি ময়ে কৰিম গোটেই। তো এনেকৈ লক্ষ্মী মা আৰু গণেশ বাবা আছে। তো এতিয়া ধুনীয়াকৈ ধুই লৈছোঁ গাখীৰ পানী, দুবৰি তুলসী এনেকৈ দি কেনে। তো এনেকৈ ধুই লৈছোঁ, লৈ কেনে এতিয়া মই লক্ষ্মী মাটো এইফালে বহাই দিলোঁ। তো এনেকৈ গোটেইখিনি পূজা কৰিম। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। এনেকৈ গোটেইখিনি মই সজাই লৈছোঁ, গোটেইখিনি ৰেডি কৰি লৈছোঁ। এনেকৈ মাহ প্ৰসাদ আছে, ফল মূল গোটেইখিনি আছে, আৰু আখৈৰ লগত নাৰিকল ৰুকা এনেকৈ দিছোঁ, আৰু গোটেইখিনি এনেকৈ দি লৈ ৰেডি কৰিছোঁ। এতিয়া পূজা ভাগ আৰম্ভ কৰিম, কৰা নাই। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া গোটেই আৰম্ভ কৰিলোঁ, চাকি ধূপ গোটেইখিনি জ্বলাই লৈ এতিয়া মই লক্ষ্মী চৰিত্ৰখন পঢ়িম অলপমান। তো সেইখন পঢ়ি পূজা হৈ যাব তাৰপিছত। এইফালে আমাৰ পূজা হৈ গ'ল। এতিয়া আমি প্ৰসাদ বিতৰণ কৰিব ওলাইছোঁ, মানে আমাৰ ভাড়াঘৰত থকা গোটেইখিনিকে মানে অলপ অলপ এনেকৈ দিম আৰু। তো গোটেইখিনি এনেকৈ ৰেডি কৰি লৈ আছোঁ। এতিয়া এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই দি আহোঁ, আহি দেখুৱাই আছোঁ। হৈ গ'ল দিয়া। এতিয়া মই ব্ৰত ভাঙিব ওলাইছোঁ। মায়ে ধুনীয়াকৈ প্ৰসাদ মোক অলপ দি দিছে। এতিয়া মই খাই লৈ ঘৰতে ধুনীয়াকৈ চব্জি খিচাৰি মিক্স কৰি বনাইছে, আৰু এইফালে বিলাহী টক আৰু পায়স। তো এইখিনি খাই ল'লোঁ। এইফালে চুনু আহিছে, তাই লাজতে মুখখন ঢাকি আছে। তো এনেকৈ আৰু পূজাখন সমাপ্ত কৰিলোঁ। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগে আপোনালোকে লাইক এণ্ড কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুন, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।